নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'ত আপোনালোকক মই দেখাম আপোনালোকে ফেচবুকত কেনেকৈ পোষ্ট কৰিব লাগে, কেনেকৈ ভিডিঅ' বা ফটো আপলোড কৰিব লাগে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আপোনালোকক মই লাইভ ডেমো দেখাম আপোনালোকে কেনেকৈ ফেচবুকত ভিডিঅ' আপলোড কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মোবাইল স্ক্ৰীনত লৈ গৈ মই দেখাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে গম পাব যে ফেচবুকত কেনেকৈ ভিডিঅ' আপলোড কৰিলে আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব পাৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে কি কৰিব, আপোনালোকৰ ফেচবুকত ফটো বা ভিডিঅ' আপলোড কৰিবৰ কাৰণে আপোনালোকৰ ফেচবুক এপছটো ওপেন কৰিব। তাৰপিছত ওপৰত চাব পাৰিছে ইয়াত প্লাছ আইকন। তো প্লাছ আইকনত আপোনালোকে ক্লিক কৰিব। তো প্লাছ আইকনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যদি 1 মিনিট 30 ছেকেণ্ডৰ ভিডিঅ' আপলোড কৰি আছে, মানে 1ৰ পৰা 1 মিনিট 15 ছেকেণ্ড 20 ছেকেণ্ডৰ ভিডিঅ' যদি আপলোড কৰি আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ৰিল এইটো দেখা গৈ আছে, চাব পাৰিছে ইয়াত ৰিল। তো ইয়াত ৰিলত ক্লিক কৰি আপোনালোকে 1-1.5 মিনিটৰ ভিডিঅ' ইয়াৰ পৰা আপলোড কৰিব পাৰিব। কিন্তু মই 2-3 মিনিটৰ ভিডিঅ' আপলোড কৰি আছোঁ, আপোনালোকক মই দেখাই আছোঁ লাইভ ডেমো। তেতিয়া চাব পাৰিছে মই প্লাছ আইকনত ক্লিক কৰিলোঁ। তাৰপিছত এতিয়া চাব পোষ্টত ক্লিক কৰিব লাগিব। আপুনি যদি লং ভিডিঅ' আপলোড কৰে, মানে ধৰি লওক 3-4 মিনিটৰ 2-3 মিনিটৰ ভিডিঅ' যদি আপলোড কৰে, তেতিয়া পোষ্টত আপোনালোকে ক্লিক কৰিব লাগিব। চাব পাৰিছে, তো মই পোষ্টত ক্লিক কৰিলোঁ। তাৰপিছত কোনো এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, ইয়াত আপোনাৰ চেনেলৰ নাম দেখাব। তাৰপিছত ইয়াত চাব পাৰিছে ফটো এণ্ড ভিডিঅ'। তো আপোনালোকে ফটো এণ্ড ভিডিঅ'ত ক্লিক কৰিব লাগিব, তলত চাব পাৰিছে। তো মই ইয়াত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত মোৰ যিমান ভিডিঅ' আছে সব ভিডিঅ' ইয়াত আহি যাব। তো আপুনি কোনটো ভিডিঅ' আপলোড কৰিব বিচাৰে ভিডিঅ'টো চিলেক্ট কৰি ল'ব। তো ইয়াত প্ৰথমে মই ভিডিঅ'টো চিলেক্ট কৰি লওঁ। ইয়াত তলত চাব পাৰিছে মোৰ 2 মিনিট 8 ছেকেণ্ডৰ ভিডিঅ' এটা আছে। এইটো চাওক, মই 2 মিনিট 8 ছেকেণ্ডৰ ভিডিঅ'টো মই ইয়াত চিলেক্ট কৰি ল'লোঁ। তো ইয়াত চিলেক্ট কৰাৰ পিছত কি কৰিব লাগিব, ইয়াত আপোনালোকৰ প্ৰথমে মই আপোনালোক দেখাই আছোঁ। ইয়াত চাব পাৰিছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে নেক্সট। তো আপোনালোকে নেক্সটত ক্লিক কৰিব তলত। আপোনালোকৰ নেক্সটত ক্লিক কৰি ইয়াত আপোনালোকৰ ভিডিঅ'ৰ টাইটেল দি দিব। তো চাব পাৰিছে মই ভিডিঅ'ৰ টাইটেলখন দি দিলোঁ। তো আপোনালোকৰ যোনটো টপিকত ভিডিঅ' এইটো টপিকত আপুনি টাইটেল দি দিব। যেনেকৈ চাব পাৰিছে ইয়াতো 1000 ভিউত ইউটিউবে কিমান টকা দিয়ে, মই ইয়াত লিখি দিছোঁ ইউটিউবত 1000 ভিউত কিমান টকা পোৱা যায়, মই লিখিলোঁ। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে হেছটেগ মানে দিব, হেছটেগ দিব লাগিব, নহ'লে আপোনাৰ ভিডিঅ' ভাইৰেল নহ'ব। ইয়াত হেছটেগত আপুনি লিখিব পাৰিব ভাইৰেল ৰিলছ, এনেকৈ লিখিব পাৰিব। আপোনাৰ যদি ৰিল হয় এনেকৈ ৰিলছ দি দিব। মোৰ যিহেতু ৰিলছ নহয়, মোৰ ভিডিঅ' হয়, সেইটো কাৰণে মই ভিডিঅ' দি দিছোঁ। ইয়াত চাব পাৰিছে। তো ইয়াত মই বেলেগ টেগ মানে দি দিম। আপোনালোকৰ যি টেক্স আছে আপোনালোকে দি দিব। তো মই কি কৰিলোঁ, মানে 1K ভিউত কিমান টকা দিয়ে এইবিলাক মানে টেগ এটা বনালোঁ। চাব পাৰিছে, মানে টেগ লিখিলোঁ 1K ভিউ মানে ইউটিউব পইচা, এইবিলাক মই লিখিলোঁ অসমীয়া। চাব পাৰিছে আছামিজ ক্ৰিয়েটৰ ইউটিউব টিপছ এণ্ড আছামিজ, এনেকুৱা ধৰণৰ বহুত মানে টেগ মানে দি দিলোঁ, মই হেছটেগ দি দিলোঁ। চাব পাৰিছে ডিজিটেল আৰ্নিং। তো এনেকুৱা ধৰণে আপুনি তাৰপিছত কি কৰিব, এনেকুৱা ধৰণৰ টেগ দিয়াৰ পিছত ওপৰত চাব পাৰিছে নেক্সট। তো আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ডাইৰেক্ট ইয়াত শ্বেয়াৰ নাওত ক্লিক নকৰিব। ইয়াত আপোনালোকে ইয়াত চাব পাৰিছে আকৌ টাইটেল। তো আপোনালোকৰ টাইটেল দি দিব লাগিব। ইয়াতে আপোনাৰ টাইটেলটো ছেম এনেকৈ দিব, ইউটিউবত কেনেকৈ 1000 ভিউত কিমান টকা দিয়ে, তো ছেম এনেকৈ আপোনালোকে টাইটেলো দি দিব। ইয়াত চাব পাৰিছে মই টাইটেল দি দিলোঁ। তো এতিয়া কি কৰিব লাগিব, আপোনালোকৰ যদি কোনোবা যিকোনো বেলেগ আপোনালোকৰ ডাঙৰ কিবা অসমীয়া গ্ৰুপ আছে বা কিবা গ্ৰুপ যদি আছে, ইয়াত আপোনালোকে চাইছে শ্বেয়াৰ টু গ্ৰুপ। তো ইয়াত শ্বেয়াৰ টু গ্ৰুপত ক্লিক কৰি আপোনালোকৰ গ্ৰুপত মানে শ্বেয়াৰ কৰিব পাৰিব ভিডিঅ'টো। তো মোৰ চাইছে এটা গ্ৰুপ নাই, সেইটো কাৰণে মই শ্বেয়াৰ নকৰিলোঁ। তাৰপিছত আপুনি থাম্বনেইল কেনেকৈ লগাব, ইউটিউবত আপুনি থাম্বনেইল লগাব হ'লে চাব পাৰিছে ইয়াত ফটো আইকন দিয়া আছে, চাব পাৰিছে ফটো নিচিনা। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে এড ফ্ৰম গেলেৰী। তো আপোনালোকে গেলেৰীৰ পৰা যিকোনো ফটো এড কৰিব পাৰিব। তাৰপিছত যদি এনেকৈ আপুনি চিলেক্ট কৰে, তো এনেকৈ চিলেক্ট কৰি ইয়াৰ পৰা আপুনি লগাব পাৰিব, ভিডিঅ'ৰ পৰা যিকোনো থাম্বনেইল এটা লগাব পাৰিব। তো ইয়াত চাব পাৰিছে এড ফ্ৰম টু গেলেৰী। তো আপোনাৰ গেলেৰী অ'পেন হৈ যাব, আপুনি যিকোনো থাম্বনেইল লগাব পাৰিব গেলেৰীৰ পৰা। তো মই থাম্বনেইল নলগাওঁ। তো চাব পাৰিছে মই ইয়াত ছেভত ক্লিক কৰিলোঁ, ওপৰত ছেভত ক্লিক কৰাৰ পিছত ইয়াত চাব শ্বেয়াৰ নাও। তো শ্বেয়াৰ নাওত ক্লিক কৰাৰ লগে লগে মোৰ ভিডিঅ'টো আপলোড হৈ যাব। তো এনেকৈ কৰি আপোনালোকৰ ভিডিঅ' আপলোড কৰিলে হেছটেগ বেছিকৈ দিলে বা আপোনালোকৰ ভালকৈ টাইটেল লিখিলে আপোনাৰ ভিডিঅ'টো মানে ফটককৈ ভাইৰেল হ'বলৈ চান্স থাকে। তো এনেকৈ কৰি আপোনালোকে ফেচবুকত ভিডিঅ' আপলোড কৰিব পাৰিব। তো যদি আপোনাৰ কিবা মনত ডাউট আছে, আপুনি মোক কিবা কুৱেশ্যন সুধিব বিচাৰে, আপুনি সুধিব পাৰে। তো মই আপোনাক কুৱেশ্যন কমেণ্ট ৰিপ্লাই কৰিম। তো আজিলৈ ইমানে।